हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं आपको शिकाबले ओलाइছোঁ এটা আঙুলি আপুনি পুশআপ কেনেকৈ মাৰিব। তো ফাৰ্ষ্ট আপোনালোকে এটা আঙুলি পুশআপ মৰাৰ আগত মই গোটেইবিলাক নিয়ম শিকাই লৈছোঁ আপোনালোকে কেনেকৈ মাৰিব কি কৰিব বা যদি আপুনি নাজানে এইটো কাৰণে শিকাব। প্ৰথমতে কথাটো কৈ ল'ব বিচাৰিছোঁ যে আপুনি যদি এটা আঙুলি প্ৰথমেই যদি মাৰিবলৈ চেষ্টা কৰে তো আপোনাৰ আঙুলিটো ভাঙি যোৱাৰ চান্স থাকিব মানে সম্পূৰ্ণৰূপে। তো ফাৰ্ষ্ট আপুনি এটা আঙুলি মাৰিবলৈ কেতিয়াও চেষ্টা নকৰিব বেলেগক দেখি কিনে। তো ফাৰ্ষ্ট আপোনালোকে মাৰিব গোটেই 10টা আঙুলি মাৰিব। ফাৰ্ষ্ট আপোনালোকে এখন হাতৰ পাঁচটা এখন হাতৰ পাঁচটা। তো ফাৰ্ষ্ট আপোনালোকে 10টা আঙুলি মাৰিব চেষ্টা কৰিব। তো এদিন নোৱাৰিলে ছেকেণ্ড দিনা পাৰিব মাৰিবলৈ। তো এনেকৈ লাহে লাহে আপোনালোকে মাৰিব। তো হাতৰ জোৰটো আনিবলৈ আপুনি পুশআপো মাৰিব লাগিব, বিশেষকৈ অকল আঙুলিকেইটা নহয়। তো আঙুলিৰ জোৰটো তেতিয়াহে মানে আপুনি হাতৰটো দম থাকিব আৰু আঙুলিও মানে হেৰিটো শক্তিটো বাঢ়িব। তো ফাৰ্ষ্ট আপুনি এদিন দুদিন মানে আপুনি গোটেই 10টা আঙুলি মাৰিব। তাৰপিছত আপুনি দুদিনমান মাৰি তাৰপিছত যদি 10টা আঙুলি মাৰি যদি আপোনাৰ সম্পূৰ্ণ হ'ল, আপোনাৰ বিষ চিষ নহয়, তেনেহ'লে আপুনি নেক্সট টাইম আপুনি 4টা আঙুলি মাৰিবলৈ চেষ্টা কৰিব। 4টা আঙুলি মৰাৰ পিছত যদি আপোনাৰ তেতিয়া যদি আকৌ বিষ নহয় তো আপুনি 3টা আঙুলি মাৰিব। যদি মাৰোঁতে যদি অলপো বিষ নহয় তো 2টা আঙুলি, তো এটাৰ পিছত এটা আঙুলি। তো শুনি লওক এটা কথা, কিন্তু যদি মাজতে যদি আপোনালোকৰ যদি মাৰি থাকোঁতে যদি আঙুলিবিলাক কিছুমান আঙুলি যদি বিষ হৈ যায় তো আপোনালোকে আৰু কেতিয়া মাৰিব চেষ্টা নকৰিব। মানে মাৰিব কিন্তু পটককৈ মৰাৰ চেষ্টা নকৰিব যেতিয়ালৈকে আঙুলিটো বিষ ভাল নহয়। তো তাৰ কাৰণে আপোনালোকে এইটো সাৱধান হ'ব। তো আপোনাৰ যদি বিষ হৈ থাকে, আপোনাৰ বিষৰ মাজতে যদি আপুনি মাৰিমেই বুলি কিনে যদি ভাবি কিনে মনত ভাবি যদি আপুনি মাৰি দিয়ে এটা আঙুলি বা 2টা আঙুলি, তো আপোনাৰ গাত সেইটো ভুল হ'ব, আপুনি ভুল সিদ্ধান্ত ল'বলৈ যাব। তো সেইকাৰণে প্ৰথমতে মই আপোনালোকক জনাই ল'ব বিচাৰিছিলোঁ যে এইটো কাৰণে আপোনালোকে কেতিয়াও এটা আঙুলি বা 2টা আঙুলি মাৰিবলৈ প্ৰথমতে চেষ্টা নকৰিব। গোটেইকেইটা আঙুলি মৰাৰ পিছত তো আপুনি যেতিয়া সম্পূৰ্ণৰূপে সফল হৈছোঁ বুলি কিনে ভাবিব, তেতিয়াহে আপোনালোকে মাৰিব পাৰিব। আৰু মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ মাৰিব। বলক আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বলক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ কৰিব। হাতখনৰ এই আঙুলিকেইটা কুচাই কিনে নেমাৰিব, এনেকৈ চিধা কৰি মাৰিব। মোৰ দৰে মই যেনেকৈ মাৰিছোঁ আপোনালোকে তেনেকৈ মাৰিব, নহ'লে দুখ পোৱাৰ চান্স থাকিব। যিমান পাৰে সিমানটো মাৰিব। মই আপোনালোকক দেখাবলৈ কম মাৰিছোঁ। তো চাই থাকক আপোনালোকে ষ্টেপ বাই ষ্টেপ। তো এনেকৈ যদি আপুনি 10 বাৰ মাৰিব পাৰে, মাৰি কিনে অলপ সময় ৰখি ল'ব। ৰেষ্ট লোৱাৰ পাছত আকৌ মাৰিব। 4টা আঙুলি মাৰিব। 2 নম্বৰত 4টা আঙুলি মাৰিবলৈ চেষ্টা কৰিব। 4টা আঙুলি যিমান পাৰে সিমান মাৰিব, অলপ অভাৰ নামাৰিব। আঙুলিকেইটা দুখ পাব, নহ'লে পিছদিনা আপুনি মাৰিব নোৱাৰিব। তো লাষ্টত 3 নম্বৰত আপুনি 3টা আঙুলি মাৰিব আৰু ৰখি ল'ব। আপুনি একেদিনাখনে প্ৰেক্টিছ নকৰিব। মই আপোনালোকক দেখাবৰ কাৰণে একেবাৰতে গোটেইখিনি একেবাৰে দেখাই দিছোঁ। তো আপোনালোকে এদিন প্ৰেক্টিছ কৰিব যাতে আঙুলিকেইটাই দুখ নাপায়। আৰামছে মাৰিব আৰু জবৰদস্তি নকৰিব। বৰ প্ৰেছাৰ নিদিব আঙুলিকেইটাত, নহ'লে দুখ পাব আপোনালোকে। কিন্তু 2টা আঙুলি মাৰোঁতে অলপ সাৱধান হৈ মাৰিব, কিয়নো আঙুলিকেইটা সম্পূৰ্ণ দুখ পোৱাৰ চান্স থাকে। আৰু যেতিয়া আপুনি 3টা আঙুলি সম্পূৰ্ণৰূপে মাৰিবলৈ পাৰিব, তেতিয়াহে 2টা আঙুলি মাৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ আঙুলি ভাঙি যোৱাৰ চান্স থাকিব, দুখ পাব নহ'লে আপুনি। তাৰপিছত যেতিয়া 2টা আঙুলি আপোনাৰ মৰা সম্পূৰ্ণ হ'ব, যদি পাৰিলে আপুনি তেতিয়া এটা আঙুলি লাহেকৈ মাৰিবলৈ চেষ্টা কৰিব। খুব বেছি নেমাৰিব, একেদিনাই এবাৰ বা 2বাৰ মাৰিব। তো পাছলৈ আপুনি বেছিকৈ মাৰিব পাৰিব। তো লাহে লাহে মাৰিব আৰু লাহে লাহে মাৰিবলৈ চেষ্টা কৰিব, নহ'লে আঙুলিটো ভাঙি যোৱাৰ চান্স থাকে। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক কি দেখাওঁ আপোনালোকে নিজে কমেণ্ট কৰি জনাব। তো ধন্যবাদ। তো
বন্ধুসকল ভিডিঅ'টো বনাওঁতে বহুতখিনি কষ্ট হৈছে যদি আপোনালোকে মৰম চেনেহ দিয়ে মই উৎসাহ পাম আৰু ভাল ভিডিঅ' বনাবলৈ তো মই আশা কৰিছোঁ আপোনালোকে যে এই ভিডিঅ'টো মোক মৰম দিয়ে ধন্যবাদ